নীরবতায় গণেক্ষণ নবীরাম উদাসী বননি বৰষাত স্নান কিয় এই ধৰণী আজি আপোন সুবাসী সুবাসী বাউলি ফাগুন উমাল হৃদয়ে ডাকিছে যে পঢ়ি অজানিতে কোনোবাই বজালে কৰিছে কৰি যেন সপোনৰে পাহি কিয় এই ধৰণী আজি আপোন সুবাসী সুবাসী বাউলি ফাগুন সুবাসী সুবাসী বাউলি ফাগুন কিয় এই ধৰণী আজি আপোন সুবাসী সুবাসী বাউলি ফাগুন কণাময় বৰষাৰ বৃষ্টি নামে লাহে লাহে ধীৰে ধীৰে শান্ত ৰূপী শান্তি আনিব এই তিক্ত পৃথিৱীত এয়া যে অমোঘ বাণী বৰষাৰ বৃষ্টি নামে লাহে লাহে ধীৰে ধীৰে শান্ত ৰূপী পৃথিৱীত এয়া যে অমোঘ বাণী অমোঘ বাণী অমোঘ বাণী যেন হৈ জিলিকি থাকে বৃক্ষ পত্ৰ
এটোপা দুটোপাকৈ সৰি পৰে কচু পাতত মুকুতা মুকুতা যেন হৈ জিলিকি থাকে বৃক্ষ পত্ৰ আঁৰত এটোপা দুটোপাকৈ সৰি পৰে কচু পাতত অজস্ৰ আৱৰণ तो यही था होल असम ब्लॉग। आशा करता हूँ आप लोग को वीडियो पसंद आया होगा। यहाँ मैं अपर असम से लेके लोअर असम तक कुछ इंटरेस्टिंग प्लेसेस दिखाना चाहता था। अगर कहीं गलती हुआ तो प्लीज़ माफ़ कर देना और वीडियो को लाइक शेयर एंड सब्सक्राइब कर देना। অসংখ্য বৃষ্টিকণাৰ বৰষৰ গোটে হ'ল বিলীন বৰষাৰ বৃষ্টি নামে লাহে লাহে ধীৰে ধীৰে শান্ত ৰূপী শান্তি আনিব এই তিক্ত পৃথিৱীত এয়া যে অমোঘ বাণী অমোঘ বাণী অমোঘ বাণী